হেল্ল' গাইজ, কি খবৰ? নিশ্চয় সকলোৰে ভালে। আৰু আজি আমি আহিছোঁ লংজা পাহাৰৰ একদম ইটো মূৰৰ। আৰু আজি মই ব্লগ ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু দাদা কৈছে যে তুমি আৰম্ভ কৰা, তো গাইজ মই আৰম্ভ কৰিলোঁ। আৰু গাইজ আজি যে আহিছোঁ, আজিৰ ব্লগটো এনেকুৱা মানে গাইজ কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ময়ো ভাল। তো গাইজ আজি দাদাই দিছে যে মোক দিছে যে ব্লগ ভিডিঅ'টো তুমি আজি আৰম্ভ কৰা, তো গাইজ মই আৰম্ভ কৰিলোঁ। আৰু গাইজ আজি লংজা পাহাৰৰ মানে এইটো মূৰত আহিছোঁ, একদম মূৰত আহিছোঁ। মানে এই মূৰত মানে এটা নিজৰা আছে, নিজৰাটো চাব মানে বৰষুণ দিয়ক বা নিদিয়ক, কিন্তু একদম একদম বছৰৰ বছৰ মানে কি ক'ম, মানে এইটো জীৱন জুৰি মানে পানী ওলাই থাকে মানে ভগৱান বা আল্লাহ কি সৃষ্টি কৰিছে মানুহে ক'ব নোৱাৰে। মানে মানুহ মানে এইটো জাগাত মানে যাবই নোৱাৰে। মানে পানীটো অকল মানে ইয়াৰ পৰা পানীটো মানে ওলাই আছে, পানীৰ ওচৰত দেখাই দিম কেনেকুৱা পানী পৰি আছে। তো গাইজ এয়া চাব পাৰে, একদম সেই ওপৰৰ পৰা পানী পৰি আছে। পানীটো সৃষ্টি কৰিছে মানে মানুহে তাত যাব পাৰে না, মানে য'ৰ পৰা মানে পানী আহি আছে কোনো মানুহে ক'ব নোৱাৰে যে ক'ৰ পৰা পানী আহি আছে। মানে পানীটো মানে য'ৰ পৰা মানে ঝৰ্ণাটো মানে নিজৰাটো সৃষ্টি হৈছে, মানে তাত মানে মানুহ যাবই নোৱাৰে। মানুহে মানে ভয় খায়। মানে তো ভগৱান বা আল্লাহ কেনেকৈ সৃষ্টি কৰিছে, মানে গোটেই জীৱনটো মানে পানী ওলাই থাকে। মানে তো পানীটো মানে ইয়াৰ পানী মানে বহুতেই ঠাণ্ডা। মানে তো গা ধুলে মানে ইমান ভাল লাগে, মানে ধুনীয়া, মানে বহুতেই মজা। মানে পানী খালে মানে মানে কেনেকুৱা লাগে আৰু কি ক'ম মানে। তো গাইজ য'ৰ পৰা মানে পানী আহি থাকে, মানে ইয়াৰ ওচৰৰ মানুহ ক'ব নোৱাৰে যে কোনখিনিৰ পৰা পানী আহি আছে, কিয়নো চাক ওপৰত মানে এইটো পাহাৰৰ ওপৰত এইটো যি জংঘল, মানে যি জংঘল, মানে মানুহ যাবলৈ ভয় কৰে, কোনো নাযায়। মানে কিমান শ বছৰ হৈ গ'ল মানে মানুহে যাব নোৱাৰে। মানে এইটো জাক মানে পানী কেনেকুৱা মানে পানী মানে এতিয়া অলপ অলপ আহি আছে। মানে ধৰি লওক যেতিয়া বাৰিষাৰ দিন আহিব তেতিয়া পানীটো মানে অলপ বাঢ়ি যায়। মানে এইটো পানীৰে যে এইটো পানীৰে মানে ওচৰ চুবুৰীয়া কি বড়ো খেতিও কৰিব পাৰে, মানে এতিয়া মানে পানীটো অলপ অলপ আহি আছে। বাৰিষা কাল হলে বহুত বুম পানী আহে আৰু এই পানীটোতো আপুনি খাব পাৰিব, একদম মজা পানী আৰু বহুত ঠাণ্ডা। কিন্তু চুবুৰীয়া মানুহে মানে খোৱা পানী এইটোৱে ব্যৱহাৰ কৰে। আৰু য'ৰ পৰা নেকি পানী আহে মানে বহুত জংঘল, কোনোবাই যাব নিবিচাৰে, বহুত মানে ভয় লাগে। মানে চাক মানে এইটো কৈছিলো, মানে মানুহ মানে ইয়াত মানে ভয়ৰ কাৰণে মানে নাহি। মানে তো মানে বহুত মানে হাজাৰ হাজাৰ বছৰ হৈ গ'ল মানে ইয়াত মানে মানুহ মানে পানীটো ভগৱান বা আল্লাহ মানে কেনেকুৱা মানে ইয়াত মানে সৃষ্টি কৰিছে। পানী মানে মানুহৰ কাৰণে মানে সৃষ্টি কৰিছে। তো এই পানী দি মানে বহুত কিবা কিবি কৰিব পাৰে। তো মানুহে এইটো গাঁৱৰ মানুহে মানে পানীৰ মানে ব্যৱহাৰ কৰে ইয়াত। মানে তো গাইজ মানে ইয়াত মানে সাপ ইয়াত মানে এইটো জেগাত মানে সাপ মানে বেছি আছে। তো এইটো কাৰণে ভয়ত মানে মানুহে মানে নাযায় ওপৰত। তো আমি একচুৱেলি আহি গৈছোঁ, চাওঁ কি হয়। মানে আগত নাযাওঁ, মানে ওপৰত নাযাওঁ। মানে ওপৰত গ'লে এটা ভয় আছে, আমাৰো এটা ভয় আছে। তো ন দাদা, তো সকলোৰে ভয় থাকে এটা। তো আমি মানে ইয়াতে আহিছোঁ, ইয়াতে মানে অলপ মানে তলত আছোঁ। মানে ওপৰত নাযাওঁ। মানে এইটো মানে ইয়াতে মানে ঝৰ্ণাটো মানে ইয়াতে হেৰিটো মানে ইয়াত সৃষ্টি হৈছে। তো নিজৰাটো মানে ইয়াতে সৃষ্টি। এটা কথা জানেনে যে নিজৰাটো যে কোন ফালৰ পৰা পানীটো আহি আছে কোনেও ক'ব নোৱাৰে। আৰু গাইজ কোনে চোৱাও নাই যে ক'ৰ পৰা পানী আছে, কিয়নো চোৱা নাই। যি জংঘল আৰু এটা সাপৰ ভয় আছে, যে স্নেক আছে, ডাঙৰ ডাঙৰ স্নেক আছে। আৰু গাইজ পানীটো আহি আছে, আহি থাকক, আৰু কোনোবা ক'ৰ পৰা আহি আছে এইটো মানে চোৱা নাই মানুহে। কিন্তু গাইজ আমি ভাবিছিলোঁ যে ওপৰত গৈ চাম, কিন্তু ভয় লাগি আছে, কাৰণ ডাঙৰ ডাঙৰ স্নেক আছে, ডাঙৰ ডাঙৰ সাপ আছে। সেইকাৰণে সাপ আছে কাৰণে নাযাওঁ। আৰু গাইজ যে পানীটো ক'ৰ পৰা আহি আছে কোনেও ক'ব পাৰিব, কোনেও ক'ব নোৱাৰে। এইটোৱে ক'ব পাৰিব যে নিজৰাটো ইয়াত আছে, এইফালে গৈ পানীটো পৰি আছে, এইফালে পানীটো পৰি আছে, বাকী আৰু বেলেগ একো নাই। ক'ৰ পৰা আহি আছে আপুনি চাওক। এইফালে যে পাহাৰ, গোটেই পাহাৰলৈ কিন্তু মানুহ ফুৰি থাকে, কিন্তু ইয়াত নাহে। ইয়াত যে বহুত মানে গছ আছে, ধৰি লওক কিবা খৰি চৰি আছে, কিন্তু ইয়াত মানুহে খৰি কাটিবলৈ নাযায়। কালি শুনিছো হাতী আহিছে, এটা হাতী আহিছে। মানে হাতীটো মানে চাবলৈ যাম, হাতীটো আছে না নাই। মানে ধান খাবলৈ আহিছে, মানে বড়ো খেতি কৰিছে। মানে ধান মানে পকি গ'ল। তো গাইজ নিজৰাটো চালে তো গাইজ একদম বলক, একদম পাহাৰৰ ওপৰত যাম আৰু ওপৰত গৈ গাঁৱৰ দৃশ্যবিলাক দেখুৱাম। তো গাইজ একদম শেহলৈকে ভিডিঅ'টো চাই থাকক, আৰম্ভ কৰো।